ইমান তেনেকৈ লগাওঁ গাইস কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ হৈছে একদম মজা আজি এটা ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে আৰু আপোনালোকে চাওক ভিডিওটো থাম্বনেইলে গমেই পাইছে যে ভিডিওটো কি হ'বলৈ গৈ আছে সো বলকচোন ভিডিওটো আৰম্ভ কৰোঁ মই এতিয়া আপোনালোকক মোৰ কষ্টলি মেকআপখিনি দেখাম যিখিনি লৈ মই বিয়া যিয়ে নহওক সকলোতে যাওঁ বলকচোন মোৰ মেকআপৰ বস্তুখিনি দেখাওঁ আৰু মই কেনেকৈ মেকআপ কৰি বাহিৰলৈ ওলাই যাওঁ সেইটো চাওঁ বলক চাই লওঁ মই এতিয়া আপোনালোকৰ আগত মোৰ মেকআপৰ বস্তুখিনি দেখাম যি মোৰ কষ্টলি মেকআপ হয় সেইখিনি মই দেখাম নাহাঁহিব কিন্তু অকণমান সকলোৱে চিনি পায় বেবী পাউডাৰ আৰু আছে তাৰপিছত মোৰ লগত আছে এইটো গুলাবৰী ক্ৰীম তাৰপিছত আছে লিপষ্টিক তাৰপিছত আছে এইটো আইলাইনাৰ বেজলাৰৰ তাৰপিছত আছে এটা ক্লিপ এইটো লাগিবই নাই বলক এতিয়া মই মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই এইটো লগাই ল'ম চিম্পল মেকআপ অলপ গ'লে ইমান নহয় অলপমান তাৰপিছত মই এপ্লাই কৰিম এই বেবী পাউডাৰ হাতে দি লগাম কিনো আছে এনেকৈ অলপ এনেকৈ যাম থৈ না মেকআপ কৰিলে মোৰ মুখত কিবা ওলায় বেবী পাউডাৰটো মই ঘূৰি ল'লোঁ মুখত ঘূৰিছোঁ নেকি তাৰপিছত মই ল'ম মেকআপ লওঁতে ওপৰত লাগিয়ে গ'ল কোনোবা আইনা মই কোনো গ্লাছ ব্যৱহাৰ কৰা নাই আইনা এইখিনিয়ে মেকআপ চিম্পল প্ৰায়খিনি হৈয়ে গ'ল এতিয়া লিপষ্টিক ল'ম গমেই নাপায় ন ইমান তেনেকৈ লগাওঁ এইটো হৈছে মেটৰ এটা ওঠত লগাই দিলে নেক্সটটো সেনেকৈ হৈ গ'ল এতিয়া চুলিকেইডাল আছে চুলিকেইডালটো বান্ধিবই লাগিব দিছিলোঁ কিমান হৈ গ'ল এনেকৈ তাৰপিছত এনেকৈ বান্ধি দিম ক'ৰবাত গ'লে আৰু সেইটো যায় এনেকৈ বান্ধিব এই বৰষুণ দি আছে সেইকাৰণে মাত্ৰ বহুত পাই আমাকে বহুত পাব বান্ধিব কেতিয়াবা এনেকৈ যাওঁ কেতিয়াবা এনেকৈ লওঁ এনেকৈ লওঁ এনেকৈ বান্ধি লওঁ এনেকৈ চিম্পল মেকআপৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মই নাজানো আপোনালোকে কেনে পাইছে ভাল পাইছে বেয়া পাইছে চ' আপোনালোকে যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব চ' ছাবস্ক্ৰাইব কৰিব বাই বাই ধন্যবাদ